কিচেনলৈ মই নবনীতাই আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা বেলেগ ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আহিছো। আজি মই বনাম সৰু মাছৰ ঝোল। ৰৌ মাছৰ সৰু মাছবিলাকৰ ঝোলখন খাই যে কি মজা লাগে। আজি মই বনাম জিকা বিলাহী আলু দি সৰু মাছৰ ৰৌ মাছৰ সৰু যিবিলাক মাছ এয়া বনাম। ইংলিছত কয় বেবি ৰহু ফিশ। আৰু মই অলপ গ্ৰেভি বা জুলিয়া তাৰ মাজতে থাকিব তেনেকুৱা ধৰণৰ কৰি মই বনাম। আপোনালোকে চাওকচোন। এয়া চাওক, সুন্দৰ এখন সৰু মাছৰ ঝোল। খুব সুন্দৰ হৈছে, দেখিবলৈও ভাল হৈছে, খুব ভাল লাগে খাই। মই ইয়াতে 4টা মাছ লৈছোঁ। এতিয়া মই প্ৰথমতে মেৰিনেট কৰি ল'ম। মেৰিনেশ্যনৰ বাবে প্ৰথমতে মই নিমখ দিলোঁ, হালধি দিলোঁ আৰু তাৰ পাছত অকণমান মিঠাতেল দি এইখিনি খুব সুন্দৰভাৱে মাছৰ গাত লগাকৈ সানি থ'ব লাগিব। আধা ঘণ্টাৰ কাৰণে মই ৰাখি থ'লোঁ। গেছ অন কৰি ফ্ৰাই পেন এখন গৰম কৰি তাতে মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে মই 2টা মাছ দি দিছোঁ। এতিয়া এইকেইটা মাছ মই এটা ছাইড সম্পূৰ্ণ ফ্ৰাই হোৱাকৈ মই ঢাকনা দি দিলোঁ। ঢাকনাখন 3 মিনিটমানৰ পাছত আঁতৰাইছোঁ। এয়া চাওক, এটা ছাইড সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে। মই এতিয়া উল্টা ছাইডটো ফ্ৰাই হ'বৰ বাবে আকৌ কাভাৰ কৰি দিলোঁ। আকৌ 3 মিনিটমানৰ পিছত মই এয়া কাভাৰটো আঁতৰালোঁ। এয়া চাওক, আমাৰ মাছ ফ্ৰাই হৈ গৈছে। এতিয়া এইখিনি মই এখন প্লেটত উঠাই ল'লোঁ। একেধৰণে মই বাকী 2টা মাছো ফ্ৰাই কৰি ল'ম। ইয়াতে মই অকণমান তেল কম আছিলে, তেল অকণমান দি দিলোঁ। এয়া চাওক, আমাৰ এই 2টা মাছো ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে আলুখিনি ফ্ৰাই কৰি ল'ম। আলু মই এটা মিডিয়াম চাইজৰ দিছোঁ, দীঘলকৈ কাটিছোঁ। তাতে মই নিমখ আৰু হালধি অলপ দি দিছোঁ। ইয়াতে তেল অকণমান কম হৈছিলে, সেইবাবে মই আলুখিনি ছাইড কৰি অলপ মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত এতিয়া মই তাতে আলুখিনি মিলাই দিলোঁ। আলুখিনি ভালদৰে সিজালৈকে ফ্ৰাই কৰিব লাগিব। অলপ সময় লৰাই এতিয়া মই ঢাকনা দি সোনকালে সিজিবৰ বাবে মই 2-3 মিনিটমান এইভাৱে ৰাখিলোঁ। আৰু ঢাকনাখন আঁতৰোৱাৰ পাছত এয়া চাওক, আলুখিনি সিজিছে। আৰু মই আলুখিনি ছাইড কৰি তাতে জিকাখিনি দি দিছোঁ। মই জিকা ইয়াতে সৰু চাইজৰ 2টা লৈছোঁ। আৰু এতিয়া মই আলুখিনি এখন প্লেটত উঠাই ল'লোঁ। আৰু ইয়াতে মই আন্দাজমতে নিমখ আৰু হালধি দি দিছোঁ। এইখিনি অকণমান সময় লৰাই মই ঢাকনাখন দি দিলোঁ। 3 মিনিটমান পিছত মই ঢাকনাখন আঁতৰালোঁ। এয়া চাওক, জিকাখিনি সুন্দৰভাৱে ফ্ৰাই হৈ গৈছে আৰু সিজিছে। মই এটা বাউলত উঠাই ল'লোঁ। এতিয়া মই আৰু অকণমান মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে মই অকণমান কালজিৰা দি দিছোঁ। আৰু কালজিৰাখিনি ফুটাৰ পাছত তাতে পিঁয়াজ আৰু আদা দিছোঁ। পিঁয়াজ মই এটা সৰু চাইজৰ এটা পিঁয়াজ গ্ৰেট কৰি দিছোঁ। আৰু আদা মই 1 ইঞ্চি দিছোঁ। আৰু লগতে দিছোঁ এটা কেঁচা জলকীয়া আৰু আন্দাজমতে নিমখ আৰু হালধি। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে মিডিয়াম চাইজৰ এটা বিলাহী পেষ্ট কৰি দি দিছোঁ আৰু দিলোঁ এচামুচ জিৰা গুড়ি। এইখিনি সুন্দৰভাৱে যাতে ফ্ৰাই হৈ যায় তাৰ বাবে মই ঢাকনাখন দি দিছোঁ। এয়া চাওক, আমাৰ মছলাখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দিছোঁ যাতে মছলাখিনি কেৰাহীত লাগি নাযায়। এতিয়া মই ইয়াতে 1 কাপ পানী দি দিলোঁ। পানীখিনি একচুৱেলি গৰম পানী দিব লাগিছিল। আপোনালোকে গৰম পানী ইউজ কৰিব। মই সেইবাবে পানীখিনি ঢাকনা দি উতলাই ল'লোঁ। এতিয়া ইয়াতে মই জিকা আৰু আলুখিনি মিলাই দিছোঁ। এইখিনি সম্পূৰ্ণ উতল অহাৰ পাছত তাতে মাছখিনি মিলাই দিব লাগিব। এতিয়া এটা এটাকৈ মাছকেইটা মই ইয়াতে মিলাই দিছোঁ। আমি সাধাৰণতে ডাঙৰ মাছ খাই ভাল পাওঁ, কিন্তু সৰু মাছ খোৱাটো স্বাস্থ্যৰ বাবে বেছি উপকাৰী। এয়া ঢাকনাখন দি 3-4 মিনিটমান উতলোৱাৰ পাছতে আমাৰ টেষ্টি মাছৰ জোল ৰেডি হৈ গ'ল। এয়া চাওক, কি সুন্দৰ হৈছে মাছখিনি। খাবলৈও খুব ভাল লাগে, স্বাস্থ্যৰ বাবেও উপকাৰী। একেবাৰে চিম্পলভাৱে বনাইছোঁ, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। কেনে লাগিল বাৰু সৰু মাছৰ ঝোল? আমাৰ ভাল লাগে খাই, আমাৰ ঘৰত প্ৰায়ে আনে।
আৰু আপোনালোকেও নিশ্চয় ভাল পাইছে যদি ভাল পাইছে আপোনালোকে এটা লাইক কৰি দিব কমেন্ট কৰিব বন্ধুৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ ভাল লাগিব আপোনালোকৰ সহযোগিতাই মোৰ উৎসাহ বঢ়ায় গতিকে আপোনালোকক অনুৰোধ জনাইছো যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক মনত উৎসাহ আৰু কাম কৰিবলৈ প্ৰেৰণা দিয়ে ধন্যবাদ